সিদ্ধাৰ্থ শৰ্মা কি পৰ্যায়ৰ জীৱ কেনেদৰে সিদ্ধাৰ্থই লুটিপুটি খাইছিল জুবিন গাৰ্গক সাক্ষুক প্ৰমাণ আৰু তথ্য সাপ এপাত চকুৰ আগত আছিলে আমি দেখা নাপালো সেই সাপ পাতকে আমি মৰম কৰিবলৈ আমাৰে ভাই কৰোতে কৰোতে আজি হি 3 কোটি টকীয়া ফ্লেট বিল্ডিং দুখন তিনিখনকৈ পাঁচখনকৈ তাৰ গাড়ী ইনোভাৰ পৰা ফৰ্চুনাৰলৈকে তাতকৈ ইণ্টাৰেষ্টিং কথা আপোনাৰ পানী কোম্পানী তাৰ বয়স কিমান হৈছে আমি কিমান ঘটিছোঁ আৰু সি কিমান ঘটিলে চ' খিৰাই জুবিন দাক আচলতে নাইকিয়া কৰিলে মুঠতে আমাৰ অসমবাসীৰ ৰাইজৰ আদালতত কিন্তু আমি তেওঁলোকক দোষী সাব্যস্ত কৰিছোঁ আৰু সেইটোক পাপী হিচাপে আমি গণ্য কৰিছোঁ এই দুঠেঙীয়া পশুটোৱে জুবিন গাৰ্গৰ সঁচা অনুৰাগীক কৰা ব্যৱহাৰৰ বিৱৰণ শুনক এই বনিয়াটো যে সিদ্ধাৰ্থ তাৰ লগত 2019 চনত মোৰ মাৰপিট তাক SITয়ে যদি সুধাহি ক'ব এজোপা গছৰ কাৰণে জুবিনদাৰ ঘৰত মই এজোপা গছ ৰুব গৈছিলোঁ আমি গোটেই প্ৰতিধ্বনি টিম আৰু প্ৰতিধ্বনি হৈছে জুবিনদাই হাতেৰে ডাঙৰ তুলিতালি ডাঙৰ কৰা এটা দল লোকবাদ্যৰ দল গোটেই অসমখন তাতে আছে সেই দলৰ ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া মই গছজোপা ৰুব গৈছিলোঁ বৃক্ষৰোপণৰ দিনাখন সি মোক এটা কথা কৈছে তোৰ বাপেৰৰ ৰুম নেকি বা বাপেৰৰ জেগা নেকি বা বাপেৰৰ সম্পত্তি নেকি আৰু তাক মই তেতিয়া কৈছিলোঁ তোৰ বাপেৰৰ নেকি তাৰ মনত আছে আৰু সেই তোৰ বাপেৰৰ শব্দটো কওঁতে সি মোক এটা ঘোচা মাৰিছিলে আৰু ঘোচা মাৰি মাটিত বগৰাই গাড়ীৰ পৰা নামি আহি ঘোচা মাৰিছিলে ডন বক্সটোৰ সেইখিনিত তাৰপিছত তাৰ লগত মোৰ অলপমান হাতেৰে ঘুচুৱা ঘুচি কিবা এটা হ'ল কাজিয়া এটা হ'ল তাৰপিছত গোটেই টিমটো লৈ পেলাই জুবিনদাৰ লগত আমি আলোচনা হ'ল দাদা সিদিনাখন তাক বুজাইছেও তাক গালিও পাৰিছে তাৰ স্বত্তেও সি ঠিক নহ'ল বেলতলা বিহুতি কোবন খাইছে আমাৰ চকুৰ আগত কোব খাইছে বাৰ এখনত গৈ পেলাই ছোৱালী এজনী বটলেৰে তাক কপাল ফালিছে তো অসমৰ খিলঞ্জীয়াৰ পৰা সি সিদ্ধাৰ্থে অলৰেডি বহুতবাৰ মাৰ খাইছে তথাপিও তাৰ নেজডাল সি কুকুৰৰ নেজ চিধা নহয় সেইকাৰণে তাৰ নেজ চিধা নহয় জুবিন গাৰ্গৰ এসময়ৰ বাদ্যযন্ত্ৰী এয়া চিৰঞ্জীৱ কাশ্যপ কেমেৰাৰ সন্মুখত চিৰঞ্জীৱে খুলি গৈছে সিদ্ধাৰ্থ শেখৰৰ মুখা চিৰঞ্জীৱৰ যুক্তি এয়া সত্য কাৰণ আপুনি জানে মই পানীত যাব নালাগে আপুনি মোক জানে মই জুইৰ পৰা সাৱধান থাকিব লাগে যদি আপুনিয়ে মোক পানীত লৈ যায় আপুনিয়ে মোক জুইত লৈ যায় ইনডাইৰেক্টলি আপুনি মোক হত্যা কৰিলে নে নাই আপুনি মোক মৰম কৰিলে নেকি বাৰু ৰাতি শুবলৈ নিদিলে একেটা চাৰ্টকে পিন্ধাই ৰাখিলে ৰাতি জিনৰ পৰা কেফিনৰ পৰা মদৰ পৰা মদ খুৱাই পেলাই টেৰ্ছ অফ অ'চিয়ান গানটো গোৱাৰ পৰা সেই তাতে বহি পেলাই ফূৰ্তি কৰাৰ পৰা ৰাতিনো কিমান ঘণ্টা হ'লে গ'লনে লগে লগে সাগৰলৈকে তইতো নিজে জানিছিলি এটাইতো সি কি বুলি ক'ম তাক আচলতে মোক যিমান পাৰোঁ বেয়া ভাষা ওলাই আছে মুখেৰে সি কি কৈছে মইতো নাজানো সি চাহটোৰ নিচিনা থাকে শেখৰে সি কি কৈ আছে মইতো একো নাজানো জুবিন দা যে পানীৰ পৰা ভয় হিতেশ দাই 100 বাৰ 1000 বাৰ কৈছে যে জুবিন গাৰ্গক পানীৰ পৰা দূৰত ৰাখিবা জুইৰ পৰা দূৰত ৰাখিবা তাৰ স্বত্তেও তেওঁলোকে লৈ গ'ল আমি অসমীয়া বুৰ্বক বুলি লিখা নাই দেই তথাপিও কৈছোঁ এটা বেঙেৰাই ক'ব এটা পগলাই ক'ব যে জুবিন দাক হত্যা কৰা হৈছে আৰু হত্যা কৰা হৈছে কাৰণে ইমান দিন লাগি আছে যদি নহ'লহেঁতেন যদি কিবা এটা হ'লহেঁতেন বা নেচাৰেলি কিবা এটা ডেথ হ'লহেঁতেন কিবা এটা হ'লহেঁতেন ন্যায় তেতিয়া ন্যায় নহয় আচলতে ৰিজাল্টে ওলালহেঁতেন অসম চৰকাৰৰ প্ৰতিও প্ৰশ্ন চিৰঞ্জীৱৰ লগতে শুনালে সাৱধান বাণীও জাষ্টিছ বাপ বুলি দিব লাগিব বছৰ লগা আপত্তি নাই জাষ্টিছে পাম 110% চিয়'ৰ যোনে দিয়ক আপত্তি নাই চৰকাৰ হয়তো সলনি হৈ যাব পাৰে নেক্সট চৰকাৰখনেও দিব পাৰে কিন্তু জাষ্টিছ পাম অলৰেডি ৰাইজৰ আদালতত কিন্তু দোষী পাপী আৰু ৰাইজে যদি পাওঁ নহয় সোধাই নেৰো কিন্তু একদম স্পষ্ট কথা সাংঘাতিকভাৱে কলিজাটোত জুই একুৰা জ্বলি আছে অলৰেডি বহুত দিন হ'ল আৰু অসমখনৰ দুৰ্ভাগ্যজনক এটাই বিষয় হৈ পৰিছে যে জুবিন গাৰ্গৰ পত্নীয়ে হাতজোৰ কৰি পেলাই ৰাইজক বিচাৰিছে জাষ্টিছ দিবলৈ কৈ আছে যে জাষ্টিছ বুলি লিখক হেছটেগ কিয় হেমন্ত বিশ্ব শৰ্মাৰ এই বস্তুটোক লৈ আচলতে প্ৰতিক্ৰিয়া কি আমি বিচাৰিছোঁ ৰাইজে তেখেতে লাজ পাব লাগে যে জুবিনদাৰ পত্নীয়ে গৰিমা বৌয়ে আজি এইখন অসমতে বিচাৰিব লগা হৈছে ন্যায় ৰজাঘৰে বুজা ভাল যদিও বা চিৰঞ্জীৱ কাশ্যপ নামৰ বাদ্যযন্ত্ৰীজনে এই কথা কৈছে ইয়া কিন্তু কেৱল তেখেতৰে মনৰ কথা নহয় কোটি কোটি জুবিন অনুৰাগীৰ একেই ভাষ্য উমি জ্বলি থকা এই জুইকুৰাৰ লগত খেলা নকৰাটোৱেই ৰজাঘৰীয়াৰ বাবে মংগল ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম